নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ মাজলৈ। আৰু ভিডিঅ'টো আৰম্ভণিতে তোমালোকলৈ আগন্তুক নৱবৰ্ষ শুভেচ্ছা জ্ঞাপন কৰিলো, যাতে 2022 চনত সফল নোহোৱা কামবোৰ 2023 চনত সফল হৈ যায়। अभी मजा आएगा ना ভন্টি তোমাৰ কিন্তু সেইখন কপাল, ক্লাছ 7ত পঢ়াৰ পিছতো ৰাইজক দেখুৱাই ফুৰিছা আলবাল। ইহঁতৰ নিচিনা ছাত্ৰীবোৰে একেবাৰে সমাজখন গেলাই দেখুৱাইছে। ইহঁতবোৰৰ কাৰণে ঘৰৰ মানুহে আজি সমাজৰ আগত মুখ উলিয়াব নোৱাৰে। কিয় কৰা এইবোৰ নকৰিলে কি ছচিয়েল মিডিয়াত ভাইৰেল হোৱা বেলেগ উপায় নাই নেকি? জীৱনত সদায় নিজৰ ওপৰত বিশ্বাস ৰাখা, শৰীৰৰ অংশৰ ওপৰত নহয়। লাম লেলে বছৰৰ শেষ মাহটোত আমাৰ হৃদয়খনে বহুত প্ৰাউড ফিল কৰে, যাতে এই বছৰটো গলে নেক্সট নতুন বছৰত কিবা এটা ভাল হ'ব। আমাৰ কিছুমান আকৌ নিবান নিৰ্বিবোৰে, কিছুমানে অৰত, কিছুমানে ধাবাত, আৰু কিছুমানেতো একেবাৰে বাগানৰ কিনাৰত থকা নলাতে। चल रोड से नीचे এতিয়া চিয়াহী নথকা কলমৰ আৰু ৰস থকাৰ লগত সনা পিটিকা। ভুল নুবুজিবা, মই নেমুটো কথা কৈছো। এই নেমুটো আনিলো 1 পিছত 10 টকা, কিন্তু বুঢ়াটো একেবাৰে একদম ৰস নথকা নেমুটো দি পঠিয়ালে। আবে ককা, আপোনাক দেখা পিছত নহয় গান দিন নালে কি কিৰা গুচি লাগি। আপোনাক দেখা পিছত নহয় মানুহৰ জীৱনত নোহোৱা বেমাৰো আৰম্ভ হৈ যাব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই অকমান হলেও ভাল লাগিলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু বহুত প্ৰয়োজন হয়। তোমালোকেতো জানাই মোৰ এইটো নিউজ চেনেল, তেতিয়াহ'লে ফটাফট শ্বেয়াৰটো কৰি দিবা। আৰু যদি নতুন কোনোবা ইউজাৰ আহিছা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিবা আৰু চাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে মই নিউ ভিডিঅ' দিলে তোমালোকে আগত পোৱা। দ্বিতীয় এটা ভিডিঅ' প্ৰতিশ্ৰুতিয়ে আজিলৈ মাগিছো বিদায়। বি চেফ এণ্ড কিপ ইউৰ স্মাইল। জয় অসম।